নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, আপোনালোকেও চাওক। আজি পুৰি আৰু পায়স বনাম বুলি ভাবিছোঁ। প্ৰথমতে পুৰি বনাবৰ কাৰণে আটাখিনি মাৰি ল'ম। আটাখিনি ভালকৈ মাৰি লোৱাৰ পিছত বেলি ল'ম। তাৰপিছত কেৰাহীত তেল দি তেলখিনি গৰম হোৱাৰ পিছত পুৰিখিনি ভাজি ল'ম। আৰু এয়া পায়স বনাবৰ কাৰণে গাখীৰ গৰম দিছোঁ। গাখীৰখিনি ভালকৈ উতলাৰ পিছত তাতে চাউল দিম। চাউল দি আকৌ উতলিব দিম। গাখীৰখিনি উতলাৰ পিছত চেনি আৰু তেজপাত দি লাৰি দিম। গাখীৰখিনি অলপ শুহি যোৱাৰ পিছত কাজু আৰু খিচমিচ দি উতলিব দিম। পায়সখিনি ভালদৰে লাৰি থাকিব লাগিব, নহ'লে তলত লাগিব। এয়া পায়স হৈ গ'ল, অকণমান লাৰি দি নমাই থ'ম। এয়া পায়স আৰু পুৰি বৰ ধুনীয়া হৈছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।